Hello, namaskar guys. Kyo আপোনালোকক আশা কৰো সকলোৰে খবৰ ভালে আপোনালোকক স্বাগতম জনাইছো মোৰ এক অন্য ভিডিঅ'লৈ আৰু আজি মানে গাইছ ভিডিঅ'টো অলপ ফানি টাইপৰ আৰু ধামাকা কৰিবলৈ চেষ্টা কৰিম আৰু আজি আমাৰ বছ দুটা আহি গ'ল আৰু বছ দুটা কি আনিছে অলপ দেখাই দিম আৰু আবৰা দাবৰা কাপোৰ চাপোৰ কিবা কিবি আনিছে আৰু মোৰ কাৰণে এইটো মোক এয়া লাগে গাইছ তাৰা মোৰ আৰু আজি এবাৰ মই ভাত চাত নাখাওঁ ভোকুৱা আৰু ভোকুৱা মই কিমান একো আপোনালোকেতো গম পাই আহে গতিকে আজি এবাৰ এইখিনিকে দবাই থাকিম আৰু খাই খুব হাগিম লেটিন যাম আৰু খাম ভাত চাত নাই ভোকুৱা কি কওঁ তই ক আজি তো কেনেকুৱা লাগি আছে খাবলৈ পাবি না নাপাওঁ ৱাহ কিয় নাপাওঁ তুমি কোৱা কিবা এটা তুমি নেন খাবানে অঁ গতিকে গাইছ ভিডিঅ'টো আৰম্ভ কৰি পেলাম আৰু মই পিছত আৰু ৰেচেছ লৈ গ'ল আৰু এতিয়া ভাবিছোঁ অলপমান গাঁওখন ভ্ৰমণ কৰি আহোঁ নেকি আৰু এইটো মোৰ ভাইটি এটা আহিলে যিটো তাৰ নাম হৈছে ৰিকি আৰু এতিয়া এইফালে মোৰ নিজৰ ভাইটিও যাব ঘূৰিব আৰু সিও যাব গতিকে গাঁওখন অলপ ঘূমি আহোঁ তাৰপিছত আহি পেলাই যিখিনি পাৰোঁ দেখাই আছোঁ ভাইটিয়ে মই এজেগাত যাম মানে ঘূৰি গৈ অহাৰ পিছত মই ভাবিলোঁ কি ভাইটিকে পঠিয়াই দিওঁ নেকি তাৰপিছত সি ক'লে যে মই চিনি পোৱাত অলপ প্ৰব্লেমো হ'ব পাৰে সেই গতিকে মই ওলাই লৈছোঁ আৰু এতিয়া ডাইৰেক্ট দুইটা গৈ থাকোঁ আৰু নগৈকৈ ঘৰত তাত গৈ পেলাই দেখাই আছোঁ ডাইৰেক্ট আহি আমি পাই গ'লোঁ সিহঁতৰ ঘৰত আৰু এইফালে ভাইটি পঠিয়াই দিওঁ ভিতৰত মই মানে চুচু কৰি আহোঁ আৰু আহি পেলাই দেখাই আছোঁ দেখা মানে একো খাবলৈ কৰিবলৈ নাই চিধা ঘৰতহে যাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ এইফালে কালুই এজনী আছে সেই এজনী আমাক কালুই গতিকে যাওঁ এতিয়া ভিতৰত গৈ পেলাই চিধা ঘৰত যাওঁ বহুত টাইমৰ পিছত মানে আমাৰ পোৱালীকেইটা গৈছিলে জেঠাইহঁতৰ ঘৰত আৰু কুঁহিয়া চুহিয়া আনি পেলাই খাই আছে ময়ো ওলাই আছোঁ মই যাব লাগিব মোৰ আৰু এটা ভাইটিৰ লগত এতিয়া চাৰিআলিৰ পৰা আহিলোঁ আহি পেলাই ইহঁতক মানে হাঁহ চাহ আনি দিব থৈ দিছোঁ আৰু ই কাটি বাচি দিব তাৰপিছত বাকীখিনি আহি পেলাই দেখাই আছোঁ চাৰিআলি যাব টাইম হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ চাৰিআলি যোৱা শ্বৰ্ট কেইটামান ল'ম ৰাস্তা কিনে আৰু বহুত দিন হ'ল চাৰিআলি নোযোৱা আৰু আজি মোৰ মানে নতুনকৈ ভাইটি এটা আহিছে আৰু অথনিটোত নাম চাম কৈছে এতিয়া ডাইৰেক্ট গৈ থাকোঁ চাৰিআলি যাওঁতে দেখাই আছোঁ বাকীখিনি ব'লা চাৰিআলি বজাৰ কৰাৰ আগতে মানে তেল অলপ ভৰাই লয় সেইকাৰণে BSCত আহি তেলখিনি ভৰাই লওঁ তাৰপিছত বজাৰ কৰি পেলাই যাম পিছত আহি গ'লোঁ কাকি চাৰিআলিৰ পৰা আৰু আহি পেলাই ভোক লাগিছে নহয় গাইছ এতিয়া যাম পৰহি আহি আনিবলৈ কাৰণ আজি প্ৰকাণ্ড মাল এটা আনিছোঁ দেখাম মালটো কি আৰু মালটো খাই গৈ পেলাই ক'ত যাম আজি থিয়েটাৰ চাব যাম মোৰ গাৰ্লফ্ৰেণ্ডৰ সৈতে থিয়েটাৰ চাবলৈ যাম গতিকে ভিডিঅ' শেষলৈকে পূৰা এনজয় কৰি থাকক আৰু প্ৰকাণ্ড মালটো কি আছে অলপ পিছত দেখাই আছোঁ বৰ্তমান কেৰাহীটো আনি লওঁ তাৰপিছত দেখাই আছোঁ গতিকে গৈ থাকোঁ কেৰাহীটো আনিবলৈ কষ্ট লৈ ল'লোঁ আৰু এইফালে আমাৰ বৰ মাথাই বৰকৈ আহি লৈ আছোঁ কি হ'ব আমাৰ আজি মাংস আজি খাম আৰু আমি গৈ আছোঁ বৰ মাথা বৰকৈ আহিলোঁ আহি হৈ গ'ল আৰু গাইছ এতিয়া মানে ভোকুৱা জেকেট খুলি লৈছে আপোনালোকে জেকেট খোলা মোচনটোতে ক'ব পাৰিছে আজি মানে মালটো কিমান ডাঙৰ হ'বলৈ গৈ আছে তুমি মালটো লৈ আহা জলদি মালটো হৈছে আমাৰ এইটো প্ৰকাণ্ড চিনা হাঁহ আৰু এইটো গাইছ মানে আজি টকৈছি খোৱা হ'ব বধা হ'ব সেই গতিকে সি মানে জেকেট খুলি লৈছে আৰু বধাক তেতিয়ালৈকে গাইছ মানে মোবাইলটো চাৰ্জত দি লওঁ আৰু চাৰ্জত দিয়াৰ পিছত এতিয়া গাইছ মানে আমাৰ ওচৰতে থিয়েটাৰ এখন হৈ আছে যেতিয়া থিয়েটাৰ চাবলৈ যাম তেতিয়া ভিডিঅ'টো চুৰু কৰিম গতিকে মোৰ মোবাইলটো চাৰ্জ নাই আৰু মোবাইলটো চাৰ্জত দি লওঁ চাৰ্জ দিয়াৰ পিছত আমি এইখিনি কথা বচা কৰিব লাগিব কথা বচা কৰাৰ পিছত খাম আৰু খোৱাৰ পিছত আমি একো দেখাবলৈ নাই ডাইৰেক্ট যাম থিয়েটাৰ হলত আৰু থিয়েটাৰ হলত গৈ দেখাই আছোঁ পিছত গাইছ মাংস চাংস কাটি হৈ গ'ল আৰু মানে গাইছ আমাৰ এইটো ৰুমত থলৌ দিয়া দি চলি আছে ভোকক মানে আমাৰ পোৱালি এটা বেয়া থলৌ দি আছে সেই গতিকে মই আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম গাইছ মানে থু লগাই থলৌ দি আছে ৰ'ব দেখাই আছে তো গাইছ থলৌ দিব দে আকৌ এটা থু লগাই থলৌ দিয়াচোন বেয়া দি আছে আৰু গাইছ মোৰ ভাইটিটো হ'ল এইটো ইয়াৰ নাম লাচিত দাস হয় আৰু এইটো মোৰ মামাৰ পোৱালি হয় চিকনা পোৱালিটো আৰু এইটো আমাৰ ভকুৱা গম পাইছে মোৰ প্ৰতিটো ভিডিঅ'তে থাকে সেই গতিকে গাইছ আৰু এতিয়া ভাত চাত খাওঁতেহে দেখাম আৰু খাই হৈ গ'ল আৰু ভাত খোৱা নেদেখালোঁ বহুত জ্বলা সিহাই খাইছোঁ আৰু মানে লগৰজনী আহিছিলোঁ তাইক ঘৰত থৈ আহোঁগৈ আৰু ঘৰত থৈ পেলাই বকুৱাই মই যাম আৰু ভাইটি নাযায় ভাইটি আমি তিনিটা থিয়েটাৰ হৈ চাবলৈ যাম গতিকে তাইক থৈ আহি পেলাই দেখাই আছোঁ থিয়েটাৰ চাবলৈ ক'লৈ যাম পেট পুহি হ'লতো এই পেটত ভৰালে লোকৰ ঘৰত
গাইছ আজিলৈকে যেটা ভিডিঅ' বনাইছোঁ মই মাংস খুৱাইছোঁ আৰু খাবলৈ আহিছে কালি আৰু আজি তেনেকৈ পেট পুহিলে আৰু এতিয়া ঘৰলৈ যায়গৈ কিবা এটা কৰোঁ সেইটো নাই পেট পুহিলে হৈ গ'ল যায়গৈ এইবিলাক পেট পোহা স্বভাৱৰ মানুহ সেইকাৰণে এইবিলাকৰ কাৰ্যৰ পৰা মই ভিডিঅ'ত নলিয়া হয় সেই গতিকে গাইছ এই থোৱা সংগ থৈ আহি পেলাই দেখাই আছোঁ A few moments later থৈ গৈ আহি গ'লোঁ আৰু আমি এইফালে ওলাই আছিলোঁ গোটেইকেইটা আৰু তেনেকুৱাতে মানে মোৰ লগৰ এটা তাত চাবলৈ গ'ল সি ফোন কৰিলে জাষ্ট অলপ আগতে কলেজ চুৰু হোৱা নাই টিকেট চব আছে আৰু এতিয়া জাষ্ট ফোন কৰি পেলাই কৈছে গৈ পেলাই লাভ নাই টিকেটো খতম এতিয়া চুৰু হৈ গ'ল ভাবিছোঁ কাইলৈহে গৈ থাকিম গতিকে ভিডিঅ'টো কাইলৈ পৰা ষ্টাৰ্ট কৰিম the next day মানে যোৱাকালিতো থিয়েটাৰ চোৱা নহ'লে আৰু ভিডিঅ'টো আধৰুৱা হৈ থাকিলে সেই গতিকে ভাবিলোঁ আজিয়ে বনাই দিওঁ আজি আমি গৈ আছোঁ মানে ভাইটি আৰু মই লংকা কাৰণ মোৰ গাড়ীখন ছাৰ্ভিচিং দিব লাগিব ছাৰ্ভিচটো দি আহোঁ আৰু কিছুমান বস্তু আনিব লগা হৈছে কিছুমান কাম আছে সেইখিনি কৰি আহোঁ সেই গতিকে এতিয়া ডাইৰেক্ট গৈ থাকোঁ লংকা আৰু ভাইটি মই গৈ থাকোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই পিছত আহি পেলাই পাই গ'লোঁ এই 2 নম্বৰ চাৰিআলি পাম আৰু পোৱাহি নাই ইয়াৰ পৰা ATM-ৰ পৰা পইচাখিনি উঠাই লওঁ পইচাখিনি উঠাই ডাইৰেক্ট গৈ আছোঁ লংকা কষ্ট মষ্ট কৰি পেলাই পইচাকেইটা উঠালোঁ আৰু এতিয়া গৈ থাকোঁ লংকা a few moments later পিছত আহি পেলাই ঘৰ পাই গ'লোহি আৰু ঘৰত অলপ ৰেষ্ট লৈ পেলাই ভাবিলোঁ গা পাটো ধুই লওঁ ফ্ৰেছ হৈ লৈ পেলাই লগ পাই আছোঁ গা চা ধুই কৰি হৈ গ'ল আৰু এইফালে মই জেকেট চেকেট লগাই দিলোঁ আৰু মানে গাইছ আৰু ক্ৰিকেট খেলি আছে ভাবিলোঁ এপাক ময়ো খেলি আহোঁ এইফালে মোৰ ভাইটি আছে আৰু কৰিব এতিয়া গাইছ আৰু মই বেগটো ধৰি লওঁ ধৰাৰ পিছত আজি থিয়েটাৰ চাবলৈ যাম থিয়েটাৰ চাবলৈ আহি পেলাই ভিডিঅ'টো সমাপ্ত কৰি দিম আৰু গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আমাৰ বলিঙত আছে ভকুৱা আৰু বেটিঙত আছে মোৰ ভাইটি আৰু ফিল্ডাৰ সেই সৰু পোৱালিটোক দৌৰাই ফুৰে সিহঁতে য'তে বল মাৰে সিহঁতে বেট ধৰিব নিদিয়ে তাক খালি দৌৰাই ফুৰে খেলি কৰি হৈ গ'ল আৰু আহিলোঁ চানা খাবলৈ ইহঁতকেইটা মাতি আনিলে চানা খাবলৈ ইহঁতে বাহিৰৰ পৰা আহিছেতো পইচা পাতি ধেৰ আনিছে গাইছ পকেট ফুলাই আহি গৈছে সেইকাৰণে মিছল খাবলৈ লৈ লওঁ আৰু এইফালে মিছল দি দিলোঁ অৰ্ডাৰ মিছল দিয়ক তাৰপিছত আমি খাই লৈ গৈ আছোঁ থিয়েটাৰ চাবলৈ তই যাবিনে নাই তই যাবি মই নাযাওঁ কিয় কালি গৈ আহিছোঁহে মই তই কালি গ'লি আজি যাব নোৱাৰ নাই মোৰ পইচা চইচা খতম হৈ যাব বেছি মই দিম ব'ল ব'ল সঁচাই এইবোৰকে কয় ৰাস্তাৰ ভিখাৰী গাইছ গতিকে আমি চানা খাই লওঁ চানা খাই পেলাই গৈ আছোঁ থিয়েটাৰ চানা অৰ্ডাৰ হৈ গ'ল আৰু এখেতে চানাটো দি দিলে ফাইনেলি গতিকে আমি খাই কৰি লওঁ খাই কৰি লৈ পেলাই যাব লাগিব থিয়েটাৰত মাতিয়ে আছে তুমি ৰিয়েকশ্যন এটা দি দিয়াচোন খাই পেলাই অঁ কেনেকুৱা লাগিছে অঁ কেনেকুৱা লাগিছে ভাল নাই তুমি এটা দিয়াচোন মজা এই ভালকৈ দিয়া ন তুমি নাইচ মজা লাগিছে পুৰা চানা দানা খাই গৈ আমি আহি আছোঁ আৰু মানে আমাৰ বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল মই ঘৰত গৈ পেলাই ক'ম এতিয়া বাটত কৈ নাযাওঁ বহুত এটা দুখ মানে লজ্জাজনক কাহিনী এটা হৈ গ'ল আমাৰ লগত আৰু গতিকে ঘৰত যাই ক'ম BMW লৈ পেলাই গৈ থাকোঁ গতিকে যাওঁ ঘৰত গৈ পেলাই লগ পাই আছোঁ মই পিছত আহি পেলাই ঘৰ পাই গ'লোহি আৰু মানে অথনি যে কৈছিলোঁ ঘটনাটো মানে কেছটো কি হৈছিলে চানা দানা খাই গৈ হৈ গ'ল পকেটত চাইছোঁ পইচা নাই বাটতে পৰি থাকিলে মানুহটোৱে চিনি পায় বাৰু ইমান এটা প্ৰব্লেম নহ'ল তাৰপিছত মানুহটোক ক'লোঁ কাইলৈ দিম বুলি সেই গতিকে ঘৰত গুচি আহিলোঁ আৰু এতিয়া সোনকালে যাওঁ ভাত খাই লওঁ ভাত খাই পেলাই থিয়েটাৰত যাব লাগিব বেছি টাইম নাই আৰু গতিকে ভাতকেইটা খাই লৈ ভাত চাত খাই গৈ হৈ গ'ল আৰু গাড়ী চাড়ী উলিয়াই দিলোঁ আমি যাবলৈ ৰেডি থিয়েটাৰ হলত আৰু অথনিৰ পৰা যাৰ কাৰণে অপেক্ষাত আছিলোঁ আৰু যিজন আজি মেইন আমাৰ মানুহজন হ'ল যাৰ পইচাত আমি আজি যাম যোনে আমাক খুৱাব গাইছ মানুহজন আহি জাষ্ট পাইছেহি আৰু তেওঁ সেই মানুহজনক আজি মই অশেষ ধন্যবাদ দিছোঁ আৰু গাইছ মানে সেই মানুহজন হ'ল মই দেখুৱাম আৰু মানুহজনক এতিয়া গতিকে মই মানুহজনক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মানুহজন ঘূৰি দিয়ে এপাক এফালে তো গাইছ এতিয়া ডাইৰেক্ট গৈ থাকোঁ থিয়েটাৰত পুৰা গাড়ী চাড়ী লৈ ৰেডি হৈ গ'লোঁ গাড়ী মই চলাব লাগিব সৰু পোৱালিকেইটাক এতিয়া গাড়ী চলাব নিদিওঁ কাৰণ ৰাতিপুৱা বহুত হৈ গৈছে আৰু আহোঁতে মই চলাব লাগিব তাৰ আগতে মানে গাইছ আমাক মানে ভকুৱাতে পইচাটো দি পেলাই মানে আমাক অৰিহণা মানে অৰিহণা কি কয় নাজানো আৰু মানে সহায় জনাব আৰু গতিকে দেখুৱাই দিওঁ বুলি ভাবিলোঁ আৰু আমাৰ ভকুৱাই পইচা দিব আমাক তুমি দি দিয়া তো গাইছ পইচাটো পাই গ'লোঁ আমাৰ যে ভকুৱা আপোনাক অশেষ ধন্যবাদ চাওঁ তোমাৰ মানে তোমাৰ পাওঁ জুৰি চাওঁ তোমাৰ ভৰি জুৰি কৃষ্ণ স্বামী দেৱতা গতিকে এতিয়া আমি ক'ত যাম থিয়েটাৰ চাব যাবি আৰু তুমি পইচাটো দিছা কিয় দিলা কোৱাচোন পইচাটো আমি চাব লাগিব গোটেইখিনি হয় নেকি আৰু কিয় মৰমত দিছা নেকি বস্তুটো কোনটো কৈ দিয়া আকৌ অঁ
মেইন বস্তুটো হ'লে এইটো মেইন বস্তুটো হ'ল এইটো এইটো লাগিবই ন এইটো নহ'লেতো আমি চাব নোৱাৰোঁ হয় নেকি হয় গতিকে গাইছ ধেমালি ধুমালি বহুত হৈ গ'ল এতিয়া মই গাড়ী চলাই পেলাই চিধা গৈ থিয়েটাৰ হলত দেখুৱাইছোঁ তো গাইছ আমি মানে মুদৈনী পাম আৰু ইয়াৰ পৰা বেছি দূৰ নহয় গতিকে গৈ থাকোঁ থিয়েটাৰ চাবলৈ দুই নম্বৰ চাৰিআলি পাই গ'লোঁ আৰু এতিয়া গৈ থাকোঁ থিয়েটাৰ হলত আৰু ডাইৰেক্ট গৈ ইয়াত ভিডিঅ' চিডিঅ' নহয় অলপমান দেখালোঁ ৰাতি ভিডিঅ' আৰু এইটো আমাৰ এটিএমটো মই পুৰজি ইন্সপেক্টৰ পুৰজি আমাৰ থিয়েটাৰ চাই হৈ গ'ল আৰু আহি গ'লোঁ ঘৰত আৰু বহুত ঠাণ্ডা হয় একো নেদেখি তেনেকৈ 3টা ডবল আহিছোঁ আৰু গাড়ীত যেন তেন চলাই কৈ মানে গাইছ এটা যোগাৰ কৰি গৈছিলোঁ আমি ঠাণ্ডাৰ পৰা বাচিবলৈ যোগাৰটো মই দেখাই দিছোঁ ৰ'ব আপোনালোকক যোগাৰটো হ'ল গাইছ এইখন ব্লেংকেটৰ ভকুৱাই লৈ গৈছিলে মানে গাড়ীৰ ডিক্কিতে আৰু অহা সময়ত এনেকৈ মেৰিয়াই লৈছোঁ 3টাই বিন্দাছ আহি আছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো ইয়াতে খতম কৰি দিওঁ গাইছ আৰু কি আজি দেখাব পাৰিলোঁ নাজানো গতিকে যোনে যোনে নতুনকৈ চাইছা সকলোৱে ছাবস্ক্ৰাইব কৰি পেলাই লাইক কৰি কমেণ্ট কৰি সকলোৱে ছাপৰ্ট চেনেল কৰি পেলাই যাবা আৰু ভিডিঅ'কেইটাত গতিকে আজিলৈ বাই বাই আৰু লগ পাম পুনৰ এটি নেক্সট ধামাকাদাৰ ভিডিঅ'